वेलकम टू माय HR ब्लॉग्स সকলোকে স্বাগতম জনাইছো। আজি মই ইলেক্ট্ৰিচিটি বোৰ্ড অফিসত যাবলগীয়া হৈ আছে, মোৰ অলপ কাম আছে, সেইকাৰণে ভাবিছো বাটত যদি আপোনাক কিবা দেখাব পাৰো তেনহলে দেখাবলৈ নিশ্চয় চেষ্টা কৰিম। আহক তেনহলে ভিডিওটো এতিয়া আৰম্ভ কৰো। যাবলৈ এতিয়া ওলালো, এটা 4 লাইনেদি গৈ আছো। ঠিক আছে, আপোনালোকে মোৰ কামটো কৰি পেলাই পুনৰ লগ পাই আছো। মোৰ যেটো কাম আছিল মই অলৰেডি কৰি ওলালো, বেলেগ একো কাম নাছিলে, সৰু কাম। মই অনলাইন পেমেন্ট কৰো বিল, সেইকাৰণে যোৱা মাহত মোৰ বিলটো যোৱা নাছিলে, সেইবাবে মই অলপ ছাৰক গৈ সুধিলো। তেন্তে হলে আহক মই অলপ আগত গৈ পেলাই বেলেগ অলপ বস্তু দেখাবৰ কাৰণে অলপ চেষ্টা কৰিম। পালো বলবমৰ পানী যি তুলে সেই মন্দিৰটো পাইছো, সেই মন্দিৰটোকে অলপ দেখাবলৈ চেষ্টা কৰো। এই আমি এতিয়া সোমালোহি, এইটো মেইন গেটটো হয়। এইটো নিজৰাটো হয়। এয়া চাওক মাছৰ পোনাবিলাক আহি আছে, চাওকচোন অলপ আপোনালোকক দেখাওঁ। এইটো চাওক ইমান ধুনীয়া, চাওকচোন ইয়াৰ চাৰিওহতটো। ইয়াৰ পৰা আপোনালোকৰ বলবমৰ পানীটো নিয়ে উঠাই পেলাই। বহুত ধুনীয়া ধুনীয়া মাছ আছে পুখুৰীটো, আৰু পানীখিনি ইমান চাফা, চাওকচোন। সেইটো এটা কলহৰ নিচিনা ডাঙৰ, দেখিছে? তাৰ পৰা পানীটো আহে চাগে, তাৰ পৰা আহি এই তলৰ এইটোত পৰে। এইটো পাহাৰৰ পৰা লিংক আছে, দেখিছেনে? পাহাৰৰ তলে তলে পানীটো কেনেকৈ নিগৰি নিগৰি আহি আছে। তাৰ পৰা এইটোত এই ছেকেণ্ডটোত পৰে, পানী নিয়ে। এই আপোনালোকে পানী ইয়াত খায় ন? এই মন্দিৰটো মানে শম্ভুঘাটৰ পৰা, শম্ভুঘাট আছে ইয়াৰ পৰা 4-5 কিলোমিটাৰ। হয়, শম্ভুঘাট 4-5 কিলোমিটাৰ আছে, তাৰ পৰা মানে পানীটো আহিছে। হয়, আৰু পুৰণি জমানা এইটো, আৰু এইটো নাছিলে। আৰু ইফালে আছিলে মহ যেতিয়া যুঁজ হৈছিলে নহয়, এই যুগত মহ যুঁজত মানে এইটো ভাঙি চিঙি গ'ল, এইটো নিজে বজি গ'ল। সেই আগত আছিলে ন? আগত আছিলে। এতিয়া মানে নতুনকৈ ইয়াত হোৱা কিমান দিন হৈছে? হৈ গ'ল বহুত, ব্ৰিটিছৰ সময় এইটো। ব্ৰিটিছৰ সময়তে হৈছে ন? মানে ইয়াতে আছিলে মহ যুঁজ যেতিয়া হ'ল নহয়, মহ যুঁজত মানে এইটো ভাঙি চিঙি গ'ল। ইয়াৰ পাছত মই মন্দিৰৰ সভাপতি মই বৰ্তমান, মোৰ কালতে এইকেইটা বনোৱা হৈছে। এইটো হ'ল উৰিষ্যাৰ পাণ্ডা, উৰিষ্যাৰ পৰা মাৰিছে। এই পানীটো খুলি দিয়া। এই পানীটো আপোনাৰ কি কি কামত লাগে বাৰু? এনে খাই মন্দিৰত লাগে, নগাঁও যায় পানীটো বম্ব ঘূৰা ঘূৰি। হয়,
এটাকে চিধা এই পানীটো দিলে কি হয় মানে পূজাত মন শুদ্ধ হয় আৰু কি মন শুদ্ধ হয় ন মানে মানুহে বিশ্বাস কৰে আৰু মন শুদ্ধ হয় বুলি আৰু সেই ওপৰৰ সেইটো কলহটো নিচিনা সেইটো কি হয় এইটো আমি বনাইছোঁ পানী ষ্টক কৰোঁ সেইটো পানী ষ্টক কৰে ন তে এই পানীটোতো আপোনাৰ হেৰিৰ পৰা আহি আছে ন পাহাৰৰ পৰা আহি আছে নহয় নহয় আপোনাৰ তলেদি যে পাইপ এডাল দিছে সেই পানীটো ক'ৰ পৰা আহিছে আপোনাৰ পাহাৰৰ পৰা আহি আছে ন চাওক এয়া বান্দৰ আৰু এটা বান্দৰবিলাক কেনেকৈ ধুনীয়াকৈ আহিছে ইয়াত বিস্কুট দি আছোঁ তেওঁলোকক খাবৰ কাৰণে অলপ বান্দৰ সৰু সৰু পোৱালীবিলাকো আছে সেইটো চবতছে ডাঙৰ বান্দৰ হয় এক পেকেট আৰু আগত আনিছিলোঁ যিটো তেওঁলোকে লৈ গ'ল এয়া চাওক পাহাৰ অলপ ভাবিছোঁ আহিছোঁ যেতিয়া অলপ পাহাৰখনৰ ওপৰত অলপ উঠি দেখাওঁ এয়া চাওক বহুত ডাঙৰ ডাঙৰ চেগুন গছ হয় জানেই চেগুনৰ গুণাগুণবিলাক মানুহে ফাৰ্নিচাৰ বনায় এইবিলাক বহুত আগৰ দিনৰ হেৰি হয় পাহাৰবিলাক কাটি কুটি মানুহে তহিলঙে কৰি পেলালে যিহেতু এইখন পাহাৰত অলপ চেগুন যিমান চাওঁগৈ চব চেগুনেই হয় দেখা পাইছেনে আপোনালোকে চাওকচোন কিমান ডাঙৰ ডাঙৰ চেগুন গছ আহিছোঁ যেতিয়া অলপ আপোনালোকৰ ওপৰলৈ গৈ পেলাই ভালকৈ দেখাওঁ উঠিবলৈতো ভালেই নামোতেহে অলপ গণ্ডগোল ইয়াত খাৰা বহুত খাৰা হৈ পাওঁ চাওক ভয়ে লাগে এইকেইডাল চাওকচোন আপোনালোকে তাঁৰৰ নিচিনা দেখিছেনে দেখিছে যে এই তাঁৰকেইডাল অইন একো নহয় বাৰু লাইন ইয়াত কাৰেণ্ট দিয়া আছে যিহেতু ইয়াত হাতী বাবু ওলায় তেওঁলোকে আহি পেলাই মন্দিৰত কিবা সোমাই যাব বুলি এই জাটকা লাইনটো দি থৈছে জাটকা লাইন ভাল লাগিছে যে উঠিতো আহিলোঁ এতিয়া নামাহে কষ্ট চেণ্ডেল পিন্ধি চাওক কিমান ওখ এয়া চাওক পানী তলত এগাল মাছ দেখিছেনে কেনেকৈ ধুনীয়াকৈ ঘূৰি আছে এইটো চাওক জাকটো এইবোৰ মাছবোৰ দেখিছে বহুত মাছ আছে ইয়াত কি ধুনীয়াকৈ খাই আছে চাওক কিবা খাই আছে চাওক এতিয়া গৰম লাগিছে সেইকাৰণে ভাবিছোঁ অলপ হাত মুখখন ধুই লওঁ পাহাৰ বগাই আহিলোঁ যিহেতু বহুত ভাগৰো লাগিছে ঠাণ্ডা আপোনালোকে চাই ভাল পাইছে মই যি অকণমান দেখাব চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব
আৰু যদি আপোনালোকে কেতিয়াবা ভৱিষ্যতে মন্দিৰটো যদি বলবমৰ সময়ত যদি পানী কোনোবাই নিবলৈ ভাবে তেনেহ'লে আহি পেলাই ইয়াৰ পৰা নিব পাৰে, বহুত ধুনীয়া হয়। তেনেহ'লে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নেক্সট নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাই আছোঁ।